নাচাবি কাণলে নকবি নকবি আনকে নিদিবি। হেল্ল' এভৰিৱান, আজি হৈছে মহা অষ্টমী। সকলোলৈকে মোৰ ফালৰ পৰা দুৰ্গোৎসৱৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আজি হৈছে মহা অষ্টমী তিথি, আৰু আজি আমি সকলোবিলাক ওলাই যাম শিৱসাগৰ পূজা চাবলৈ। আৰু মোৰ প্ৰথমবাৰৰ বাবে শিৱসাগৰত পূজা চোৱা হ'বই এবাৰ। আৰু আগতে দুবছৰ কেতিয়াও মই পূজা নাচালোৱেই, মানে শিৱসাগৰত পূজা চোৱা মোৰ কপালত নিমিলিলে। সেইটো কাৰণে এইবাৰ ভাবিছোঁ শিৱসাগৰতে পূজা চাবলৈ বুলি আহিলোঁ। গতিকে ব'লক আজি শিৱসাগৰ পূজাৰ পৰাই ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আৰু পূজা বুলি ক'লেনো কিনো আৰু এইবিলাক চব গাড়ী মটৰ পুতলা আৰু এইবিলাক দোকান পোহাৰবিলাককে বহুত ভাল লাগে গৈ পেলাই। মানে পূজা বুলি ক'লে আৰু বেলুন চেলুন ওলোৱা এইবিলাকে বহুত ফূৰ্তি লাগে। আৰু এইফালে আমাৰ ভাগিনটোৱে কিবাকিবি কিনে বোলে, আইতাক আৰু মমায়েকৰ লগত কিবাকিবি চাই আছে। আৰু আমাৰ ঘৰত সৰু ল'ৰা বুলি ক'লে বেলেগ নায়েই, ইয়ে হয়। আৰু সেইটো কাৰণে সি তাৰ কাৰণে কিবাকিবি বস্তু চাই দিছে আৰু মমায়েকহঁতে। আৰু এইফালে কচমেটিকৰ বস্তু কিবাকিবি আৰু মণিহাৰী বস্তু ওলাইছিলে। আপোনালোকক অকণমান ভিৰটো দেখাই দিছোঁ আৰু দোকানবিলাকৰ। আৰু পূজা চাই মেলি আহিলোঁ। এতিয়া বহুত কিবাকিবি খাওঁ খাওঁ লাগিছে, বহুত ডিঙি চিঙি শুকাই গৈছিলেগৈ। আৰু ভাবিলোঁ আজি ডিনাৰটো ইয়াতে খাই যাওঁ, বাহিৰতে খাই যাওঁ। সেইটো কাৰণে হোটেল ব্ৰহ্মপুত্ৰলৈ আমি আহিলোঁ। কিন্তু ইয়াতো আজি ইমানেই ভিৰ আছিলে নহয়, মানে পূজাৰ কাৰণে ক'তো বহিবৰ ছিট নোপোৱা নিচিনা হৈছে। আমি বাহিৰত বহুত দেৰি ৰখিলোঁ, তাৰপিছতহে ছিট পালোঁগৈ বহিবৰ কাৰণে। আৰু এতিয়া এয়া আমি চবেই বহি পেলাই ল'লোঁ আৰু খাবৰ কাৰণে কিবাকিবি অৰ্ডাৰ দিছিলোঁ। আৰু লাহে লাহে তেওঁলোকে আনিব, কিন্তু বহুত মানুহ যে সেইটো কাৰণে উপায়ো নাই। ফাইনেলি আমাক দিলেহি আৰু আমি পনীৰ অৰ্ডাৰ কৰিছিলোঁ, মাংস, ভাত মানে আৰু নান কিবাকিবি আৰু মিক্স চব্জি তেনেকৈ অৰ্ডাৰ কৰিছিলোঁ। আৰু এয়া হৈছে পিছদিনাখন ৰাতিপুৱা, আৰু সিদিনা আহি ব্লগ কৰা নহ'লেহিয়ে, একদম চিধা মানে আমি আহিছোঁ এতিয়া গোলাঘাটলৈ। মানে মোৰ এয়া বোৱাৰীজনী ঘৰলৈ আহি আছোঁ, আৰু তাই বনাই আছে পোলাও আৰু পিয়া ওপৰত উঠি পেলাই। সেয়া পিয়া ওপৰত উঠি লৈছে, যিহেতু ঢুকি নাপায়গৈ বোলে ভালদৰে, সেইটো কাৰণে পিয়া ওপৰত উঠি পেলাই বনাইছে। উপাসনা বৰা ব্লগছ, আপোনালোকে চালেই গম পাব। আৰু এয়া হৈছে ভাইটি, আৰু এয়া হৈছে উপাসনাৰ ভাগৰ ডাঙৰ মাক, মানে মোৰ বোৱাৰীজনী ডাঙৰ মা হয়। এয়া মা, আৰু এইফালে হৈছে সৰু মা, মানে মি বুলি কয় তাই তেহেঁতি। আৰু এয়া মি কৈ দিয় তামোল বাবু উঠাই দিছোঁ। হেল্ল' এভৰিৱান, আপোনালোকক এতিয়াহে লগ পাইছোঁহি। আৰু আজি মই আহিছোঁ আঠখেলীয়া নামঘৰৰ ওচৰলৈ, এইখিনিতে আঠখেলীয়া বুলিয়ে কয় জেগাখনলৈ আহিছোঁ। আৰু এতিয়া আজি কি হয়, আজি নৱমী হয়, কাইলৈ দশমী। আৰু ভাবিলোঁ আজি যিহেতু আমি পৰহিলৈ যামগৈ, সেইটো কাৰণে আজি মানে মোৰ ভাই বোৱাৰী হয় তেহেঁতৰ ঘৰলৈ আহিছোঁ। মানে উপাসনা ব্লগ, আপোনালোকে চালেও গম পাব, উপাসনা ব্লগছৰ ঘৰলৈ আহিছোঁ। আৰু এতিয়া সিহঁতৰ ঘৰতে ভাত পানী খাম, তাৰপিছতে ওচৰতে নামঘৰ আছে, নামঘৰলৈ যাম। ব্লগ কৰিছোঁ মানে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকিব, কি দেখাওঁ কি নেদেখাওঁ, আৰু চাই দিম। আৰু এইফালে উপাসনাৰ ভাইটি মানে বাবু আৰু মোৰ হাজবেণ্ডে দুয়োটাই পূৰা ফিছাৰীত মাছৰ কথা কিবাকিবি পাতি আছে। আৰু এইখন কিনাৰতে এখন স্কুল আছে সিহঁতৰ। ভালেই লাগিলে পৰিৱেশটো, দুফালে দুখন স্কুলৰ মাজত ঘৰটো হয়, আৰু এইফালে পিছফালে এটা ডাঙৰ ফিছাৰী। ভিডিঅ' কৰি লওঁ নালাগে, এতিয়া আমি চবে নামঘৰলৈ যাম। মা ইয়াতে উঠিব নি? আমি কোনখনত উঠিম? অঁ ব'ল। গৈ আছোঁ এতিয়া আমি আঠখেলীয়া নামঘৰলৈ। চাহ তাহ খাই মেলি এতিয়া ধুনীয়াকৈ গৈ আছোঁ। আমি এবাৰ আহিলোৱে, এহেঁতে আকৌ
একো যায়ে তাৰপিছত আহি পেলাই পুৰা ভাত খাম আহি পিনে এনেকে খাব চা এখন দেখা পূজা হৈ আছে আহি পিনে দেখা আহি পিনে এনেকে খাব এনেকে নাখাব হ'ব দিয়া গাড়ী এনেকৈ যায় আমাৰ সেইফালে ৰাখি আহে আৰু আমাৰ বেয়া আছে চাহনে ৰাখি নাহি আছে মই এতিয়া কৃষ্ণচূড়া ফটো দিছিলোঁ যে আপুনি সুধিছিলে যে এই ৰাস্তাটোৱে আৰু এইফালে মেইন নামঘৰলৈ আমি চাকি দি পেলাই আহিলোঁগৈ সেয়া ভিডিঅ' কৰা নহ'লে আৰু চাকি দিয়া ঘৰটো বেলেগফালে হয় মানে এইটো হৈছে মেইন মানে য'ত আসনখন আছে সেয়া হয় আমি এতিয়া ভিতৰৰ ফালে গৈ আছিলোঁ সেৱা কৰিবৰ কাৰণে আৰু মাহঁতে গৈছোঁহে মাহঁতে আগতীয়াকৈ জ্বলাই মেলি আজৰি হৈ আহিলে ফটো ছেশ্যন কৰি আছিলে সেইটো কাৰণে লগতে এখন ফটোৱে মাৰি ল'লোঁ আৰু এইফালে হৈছে যি গছ মানে ডাঙৰ চাকি গছ হয় সেইফালে আছে আপোনালোকক মই অকণমান দূৰৰ পৰা যদি পাৰোঁ দেখাই দিম বাৰু এয়া হৈছে এয়া দেখিছেনে বাৰু এই গছ হৈছে মেইন চাকি গছ হয় ডাঙৰ চাকি গছ আৰু তাতে আমি মিষ্টাৰে গৈ পেলাই অলপ তেল দিলে আৰু এয়া মায়ে ইফালে আমি য'ত চাকি দিব লাগে তাত আমি চাকি তাকি দি পেলাই এইফালে সেৱা ল'লোঁহি আমিও ল'লোঁ মোৰ ভিডিঅ' কৰাহে নহ'লে খালি এতিয়া আমি আহি পেলাই নামঘৰৰ পৰা ওলাই আহিছোঁ এইটো ৰাস্তাইদি এতিয়া আহি পেলাই এয়া চব গৈ আছে এতিয়া আমি উপাসনাহঁতৰ ঘৰলৈ যাম ভাত খাবলৈ আৰু এতিয়া মাহঁত চব গৈ আছে তাৰপিছতে সিহঁতক ভাত পানী খামগৈ এতিয়া ফটো দুখন মাৰি লওঁ তাৰপিছতহে আপোনালোকক লগ পাম বহুত গৰম আজি দেই হা যাওক খাই শেষ খাই ভাল লাগিলে মই নহয় মই যোগালী বাবুৱে মুখত জুদিয়াই শেষ কৰি দিছে নে বাবা চাওক আকৌ কিয়ে খালে কৈ দিয়ক হাঁহ মাংস ছাগলী মাংস বন্ধাকবি ভাজি দালি পাপৰ টেঙা পনীৰ জলকীয়া আচাৰ আৰু পনীৰ ভেদাইলতা পনীৰ সকলোৱে তৃপ্তি পেলাই এসাঁজ খাম যাওঁ দেই বাই বাই যাওঁ দেই আমি দুজনীয়ে মিলি তিয়হ আৰু পিঁয়াজ যাওঁ দেই বাই বাই চব ব্লগ